নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আমাৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ঘৰতে এটা ধুনীয়াকৈ ৰেচিপি বনাই দেখাম আপোনালোকক। সো বলক এতিয়া আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমি বনাম এগ চপ আৰু আপোনালোকে খাই নিশ্চয় ভাল পাব। সো বলক আমাক সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ, ধনিয়া, জলকীয়া, নহৰু, ৰেড চিলি, জিৰা, মিট মছলা, হালধি আৰু চিকেন মছলা। ইয়াৰ পাছত আমি 3টা আলু আৰু 2টা কণী বইল কৰি লৈছোঁ। আপোনালোকেও এনেকৈ বইল কৰি ল'ব। আমি কেৰাহীত তেলখিনি গৰম হ'ব দিছোঁ। আমি ইয়াত পিঁয়াজ দিছোঁ, নহৰু, জলকীয়া, সোৱাদ অনুযায়ী নিমখ। এতিয়া আমি চিকেন মছলা দিছোঁ, ৰেড চিলি, মিট মছলা, জিৰা, হালধি আৰু আপোনালোকে দেখিছে জলকীয়াখিনি আমি দি দিছোঁ। দেখিছে খুব ধুনীয়া এটা কালাৰ আহিছে। দেখিছে আপোনালোকে খুব ধুনীয়া এটা কালাৰ আহিছে। ইয়াৰ পাছত আমি বইল আলুখিনি দিম। দেখিছে আপোনালোকে আলুখিনি খুব ধুনীয়াকৈ এটা কালাৰ আহিছে। এতিয়া আমি মিক্স কৰি দিম। দেখিছে আপোনালোকে এতিয়া আমি ইয়াত ধনিয়াখিনি দিম। আমি আলুখিনি ভালকৈ মিক্স কৰি লম। দেখিছে আপোনালোকে শ্বেপটো এনেকুৱা কৰিব লাগিব। ইয়াৰ পাছত আমি এটা কণীত 4 পিচকৈ কৰি লৈছোঁ। আমি যেনেদৰে কৰিছোঁ আপোনালোকেও তেনেদৰেই কৰিব আৰু আপোনালোকৰ যেনেকুৱা মন শ্বেপটো দিব তেনেকৈ দিব পাৰিব। দেখিছে আপোনালোকে আমি কেনেদৰে কৰি আছোঁ। আপোনালোকেও ঠিক তেনেদৰেই দিব যাতে দেখাটো ভাল লাগে আৰু শ্বেপটো ধুনীয়া হয়। আপোনালোকেও নিশ্চয় এনেকৈ কৰিব যাতে আপোনালোকৰ শ্বেপটো ভাল হয়। আৰু আপোনালোকে কৰাৰ আগতে হাতত ৰিফাইন বা এনে নৰ্মেল তেল লগাই ল'ব যাতে আপোনাৰ হাতটো লাগে নধৰে। চাওক আপোনালোকে এটা কণী দিছোঁ আৰু ময়দা দিছোঁ। তাৰপাছত এইখিনি আমি হালধিৰে ধুনীয়াকৈ মিহলাই দিছোঁ। এতিয়া আমি চুজিখিনি ভাজি লৈছোঁ। আপোনালোকসকলে এই চুজিখিনি ভাজি ল'ব। তাৰপাছত আমি যোনটো চপ আছিল সেই চপটো চুজিৰে মিহলাই দিব লাগিব। দেখিছে খুব ধুনীয়া এটা শ্বেপ হৈছে আৰু লগতে ভালো লাগিছে। চাওক আমাৰ 3টা অলৰেডি ৰেডি হৈ গ'ল।
আমি যিহেতু পাস্তা বনাইছিলোঁ সো পাস্তা হৈ গ'ল আমি ইয়াত ৰিফাইন দিছোঁ দেখিছে আপোনালোকে তো দি দিম দেখিছে আপোনালোকে ইয়াত আমি নেক্সটটো দি দিলোঁ আপোনালোক সকলোৱে ৰিফাইন তেলটোহে দিব চাওক আপোনালোকে এতিয়া চাওক আপোনালোকে খুব ধুনীয়া এটা কালাৰ আহিছে আৰু দেখাটো ভাল লাগিছে আৰু খাই নিশ্চয় ভালো লাগিব চাওক আপোনালোকে এটা আমাৰ হৈ গ'ল এতিয়া চাওক আপোনালোকে খুব ধুনীয়াকৈ আমি দেখাই দিছোঁ আপোনালোকক দেখিছে ৰাইজ আপোনালোকে কিমান সফট হৈছে চাওক চাওক আমাৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি আমাৰ নিউ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব